Hello guys, welcome to my YouTube channel Property Entertainment. तो আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো। তো আৰু মানে গাইস ফাইনালি আহি পাই গলো মানে আমি এটা পুনৰ চাবৰে तो माने गाइस आज माने मैं आहाते माने बहुत देरी होइसे माने गाइस तो बहुत खंग करि आछे माने गाइस इहति बहुत खंग करि आछे ये राम नासाए आमाक आरो एबिने तो खबय ना लागे ये राम पूरा खंग इ मुख सु पुली ये राम ये गेसे हो जाबो नेকি इटा इ बा कुनु नामाते भाई एरि की प्लेन नेকি ये राम खक्सा उखा कांदे तो और माने गाइस माने आमी याते आइसिलु माने गाइस आहि याते माने गाइस याते टिकेट नापालो इटा बेलेग एटा सिनेमा हলত যাব লাগিব আমি মুভি চাবলে गाइस तो उपाय নাই আৰু যাব লাগিব আৰু गाइस तो और माने गाइस आमी এনেকা এটা জায়গা আহি গৈছো মানে ইয়াতে মানে বহুত ডাঙৰ হল মানে সিনেমা হল মানে गाइस ইয়াতে আহি গৈছো আমি याते आमी এটা মুভি চাব পারে আহি গৈছো गाइस ये मुंह से सुपारी निकाल के बात कर रहे बाबा इसके मुंह में पैदाशी सुपारी है किंतु साउथ टिकेट पाउना ना पा यंत्र खंग माने गाइस बौद्ध खंग यंत्र बौद्ध खंग आमाक मारबो आरो पाले देयार तो आरो माने गाइस साबो पारे आपनलके মই जोवाले बेले खुली जाव माने गाइस इतु एइदु गाइस माने गाइस हेडी माने खुमाय আছে माने गाइस क्या किबि लबो नेকি गाइस हेडी ধরা দাও অকমান ধরা না অকমান হেলমেটটো ধরা অকমান বা কিয় এনেকা তো আৰু মানে গাইস মানে আমি মানে সিনেমা হলত মানে টিকেটে নাপালো মানে গাইস মানে এতিয়া মুভি লাগানে মানে 245 ৰ পৰা মুভিটো লাগিব মানে গাইস তো সেই কাৰণে মানে গাইস আমি কি কৰিম আৰু উপায় নাই এনেকে টাইম পাস কৰি আছো মানে গাইস এনেকে আৰু টাইম পাস কৰি আছো উপায় নাই আৰু তুমি বোলে মাত্ৰ পাদিলা पॉट तू पानी सा देखो नहीं मतलब कैसा लगा मेरा मजाक और माने गाइस माने आमी माने मुभि तो साबो ना पालो और माने गाइस एतिया और मुभि तो ना लागे बोले माने मानु कम আছে माने गाइस मानु 10 जन लागे बोले कारण मुभि तो ना लागिले तो 6টা বজা পৰা মুভি তো আসলে মানে লাইগার তো আমি আৰু নাচা আৰু মুভি তো আৰু ইহঁতৰ বহুত কম মানে গাইস বহুত কম এটাৰ और माने गाइस फाइनली माने आमी देखा पाइछु माने यार गलत माने एटा डांगर हा আছে माने गाइस साओ हाटु साओ देखाइ दिया एक बार देखाइ दिया एक बार हाटु देखाइ दिया एइटु देखा पाइछ ना गाइस आपनलके অলপ देखाइ दिया हाटु एनेका करे ना देखाइ दिया एक बार देखाइ दिया देखाइ दिया एक নহয় ককা মানে দূৰ ৰাখা ককা মানে দূৰ ৰাখা चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह अरे एना करे उलाय एना देखाइ दिले हल অবলে জানা না মানে মাথা খারাপ আছে এইটো অলপ দেখা পাই এইটো হাটু বঢ়িয়া बहुत विचारी माने गाइस এটা ৰেষ্টুৰেণ্ট পালো আৰু গাইস তথাপি বহুত সৰু ৰেষ্টুৰেণ্টটো মানে গাইস আমি উপায় নাই আৰু ইয়াতে খাব লাগিব মানে গাইস উপায় নাই আৰু এই চাব পাৰে গাইস তাৰ মানে গাইস এইটো দেখা পাইছে আমাৰ ৰেষ্টুৰেণ্টটো হয় মানে গাইস বহুত সৰু ৰেষ্টুৰেণ্ট হয় মানে গাইস এইটো উপায় নাই আৰু ইয়াতে খাব লাগিব আৰু আমি তাৰ মানে গাইস ফাইনালি মানে হেডি আহি পাই গল গাইস আৰু আজি আমাৰ উখামনিৰ বিৰাট খং মানে গাইস আমাক আজি একদম দেখিবই নোৱাৰে আজি আমাক দেখিও কান্দিব আৰু উখামনিটো ফাইনালি মানে আমি ৰেষ্টুৰেণ্টত আহি পাই গ'লো মানে গাইস হেডি আহি পাই গ'ল মানে গাইস হেডি আহি পাই গ'ল আৰু মানে গাইস ইয়াতে মানে আমি কি খাম কি নাখাম ভাবোতে মানে গাইস এইবিলাক বহুত কিবা কিবি আছে মানে গাইস ইয়াতে আমি কি খাম কি নাখাম ভাবি আছো মানে গাইস তো আমি মানে ফাইনালি গাইস এইটো খাব লাগিব গাইস
এইটো খাব লাগিব গাইজ এইটো ৰেগুলাৰ নাখাওঁ লডেড খাম 350টো খাম আমি গাইজ তো এনেকাই আৰু তো আৰু মানে গাইজ এই ছোৱালীটোৰ মানে ইমান খং হয় মানে গাইজ ইমান খং নকওঁ আৰু মানে খালি খঙে দেখাই থাকে মানে গাইজ এই ছোৱালীটো বহুত খং এই দেখিছে আজি মোৰ থাম্বনেইলত হ'ব মানে গাইজ এইটো পূজাই পাতিলে বুলি আজি মোৰ থাম্বনেইলত হ'ব পূজাই পাতিলে বুলি এইটো আজি মোৰ থাম্বনেইলত হ'ব পূজাই পাতিলে বুলি এইটো अभी मजा आएगा ना भिड़ो ৰিল বনালোঁ মানে অলপ ইনষ্টাৰ মানে গাইজ তো এনেকাই আৰু আমাৰ গাইজ এতিয়া আমি খাব লাগে তো আৰু মানে গাইজ ফাইনেলি মানে আমি বহুত অপেক্ষাৰ মূৰত মানে গাইজ খানাটো আহি গ'ল মানে গাইজ এইটো আমাৰ বিৰিয়ানী মানে গাইজ ঐ বিৰিয়ানী আহি গ'ল মানে গাইজ আৰু এই ভগাই আছে গাইজ উপায় নাই আৰু দে আৰু এনেকৈ খাব লাগিব আৰু ভগোৱা না খোৱা বেছিকৈ খোৱা তুমিয়ে খোৱা ভালকৈ বাঢ়া ঘৰত ভাত খাই অহা নাই কি খাইছা ঘৰত ভাত ভাজি খোৱা ভালকৈ আজি ফিল্ম চোৱা নহ'ল তোমাৰ তুমি দেৰিকৈ আহিছা মই অহা নাই দেৰিকৈ হা ভাল বাঢ়ি দিছা যে থেংক ইউ তাৰ কাৰণে কি যে না তুমি হাতেদি খাই আছা যে চামুচ ক'ত তোমাৰ চামুচ আছে এইটো কিয় নোখোৱা চামুচেদি আমি হাতেদি খাব লাগিব আৰু উপায় নাই হাতেদি খোৱাৰ মজাই বেলেগ গাইছ খোৱা দিয়া দেখিছে গাইছ ই পুৰা খাই আছে মানে গাইছ ৰাম পুৰা দাবাই আছে আৰু নেকি বাপৰে বাপ ইয়াতে গাইছ এক কিবা আছিলে মানে এক পাইলা আছিলে মানে গাইছ পুৰা এইটো খাই দিছে মানে গাইছ পুৰা খাই দিছে তোমাৰ মামা আহিছে ক'ত তোমাৰ মামা गजब बेइज्जती है তো আৰু মানে গাইছ আমাৰ মানে অলপ থাকিয়ে গ'ল মানে গাইছ আমাৰ খোৱা হৈ গ'ল কিন্তু অলপ থাকিয়ে গ'ল মানে গাইছ এইখিনি আমি এতিয়া গাইছ পলিথিনত ভৰাই লৈ যাওঁ নেকি ঘৰৰ কাৰণে গাইছ নে কি কয় কি কওঁ কি কোৱা লৈ যাওঁ এইখিনি দাদা পলিথিন এটা দিবচোন এইখিনি লৈ যাম ঘৰত ইহঁতৰ খোৱা চোৱা হৈ গ'ল আৰু ইহঁতে কল কফি খায়ে আছে বাপৰে বাপ আৰু এটাতো মানে অলপ অলপকৈ খাই আছে লিপষ্টিক গুচি যাব বোলে কি তো আৰু মানে গাইছ ফাইনেলি মানে আমাৰ খোৱা হৈ গ'ল মানে গাইছ এতিয়া আমি যাই আছোঁ আৰু তো গাইছ এনেকাই হ'ল আৰু আজি ভিডিঅ'টো উপায় নাই আৰু গাইছ দেখা পাইছে গাছ পুৰা ঘূৰি আছে